নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বেলেগ এঠাইলৈ যাবলৈ ওলাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহি গেট পাই গ'লোঁ। পাত হালধীয়া লিখাই আছে। এয়া গেটৰ বাহিৰৰ দৃশ্য। এয়া ভিতৰলৈ সোমাই আহিলোঁ। গেটৰ ভিতৰত সোমাই আহি ধুনীয়া দেখিবলৈ পাইছোঁ। ইমান ধুনীয়াকৈ সজাইছে। ভিতৰৰ ফালে গৈ আছোঁ এতিয়া। আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পাই গ'লোঁ ভিতৰ ভাগ। ভিতৰলৈ সোমাই কিবা এটা খাই লওঁ প্ৰথমতে, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এয়া অসমৰ সংস্কৃতি, জাপি আৰু গামোচা থৈ দিছে। ওপৰলৈ যাম এইফালেৰে। ওপৰলৈ উঠি আহিয়ে ধুনীয়াকৈ দেখিবলৈ পাব আপোনালোকে। ইয়াত ধুনীয়াকৈ সজাই থৈছে। অ, আ, ক, খ লিখি থৈছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ফটো আছে। অসমৰ মেপখন আছে, বিহু ডান্স আছে, অসমৰ সম্পদ আছে, শিঙীয়া গড়ৰ ফটো ধুনীয়াকৈ লগাই থৈছে। এয়া ভিতৰ ভাগ। ইয়াত খোৱা লোৱা কৰি আমি তলৰ ফালে যাই দেখুৱাম আপোনালোকক গোটেইখিনি। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়াকৈ সজোৱা হৈছে গোটেইবিলাক। খাই লৈ তলৰ ফালে নামি আহিলোঁ। এতিয়া আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পুখুৰীটোৰ পাৰে পাৰে গৈ আছোঁ। ধুনীয়াকৈ সজোৱা হৈছে সকলো বস্তু ইয়াত, ভাল লাগে। বহুত দীঘল হয় পুখুৰীটো। আগৰ ফালে যাই আছোঁ ফাৰ্ষ্ট টাইম পাৰে পাৰে। ধুনীয়াকৈ ফুলবিলাক সজাইছে। আৰু ইয়াত ইমান ধুনীয়া বতাহ দি আছে নহয়, বহুতেই ভাল লাগে। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ধুনীয়া বতাহ দি আছে। এয়া ৰিজৰ্টৰ ভিতৰত আছোঁ। এয়া আপোনালোকক দেখুৱালে ভিডিঅ'টো। ধুনীয়া লোকেশ্যন। ৰাণীত আছে। ৰাণীত আপোনালোকে গুগলত মাৰিলে গমেই পাব এড্ৰেছটো। গুগল মেপে দেখাই দিব। আৰু দেখাই আছোঁ। এৰি আহিছোঁ, পিছৰ ফালে যাম সেইফালে। চাওক পুখুৰীটো চাওক। পুখুৰীটো চাওক, বহুত ডাঙৰ। সৌ ঘৰটো পুখুৰীৰ মাজত বনাইছে ধুনীয়াকৈ। সৌটো ঘৰৰ মানে যাবলৈ হ'লে মানে এক্সট্ৰাকৈ পইচা পে'মেণ্ট কৰিব লাগিব। 500-1000 মান ল'ব। ওচৰৰ পৰা দেখুৱাম বাৰু। পুখুৰীটোৰ মাজৰ ৰুমটোত এইফালেদি যায়। পুখুৰীৰ ওপৰত সেইটো ৰুম বনাইছে। এইটো ভাড়া দিব লাগে এক্সট্ৰাকৈ। চাওক পুখুৰীটো, ইয়াত হাঁহ আছে। চাওক না কি ধুনীয়া লাগে ইয়াৰ পৰা। এইফালেৰে এই ৰুমটোলৈ যায়। এতিয়া বাহিৰৰ ফালে ওলাই যাম। ইয়াৰ মানে এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয়। এয়া চাওক, ইয়াত বহিব পাৰে, বহাৰ কাৰণে ঠাই আছে। বহুত কেইটা ঠাই আছে মানে বহিবৰ কাৰণে। বেলেগ বেলেগকৈ সজোৱা হৈছে গোটেইবিলাক। ইয়াত এইবিলাক গোটেই আইনা বটলেদি বনাইছে। এইবিলাক গোটেই চিচাৰ বটল হয়। কালাৰ কৰি ধুনীয়াকৈ বনাই থৈছে।
চাওক কি ধুনীয়া লোকেশ্যন চাওক এইবিলাক চাওক কি ধুনীয়া এইবিলাক গোটাই বটলেদি বনাই থৈছে এইবিলাক চিচা বটল হয় এইবিলাক গোটাই আইনাৰ বটল কোকা-কোলা পেপচি মিৰিণ্ডা এইবিলাকৰ বটল হয় চাওক কি ধুনীয়া এয়া ওলাই যাম বাহিৰৰ ফালে এয়া চাওক কি ধুনীয়াকৈ বনাইছে কালাৰ চালাৰ কৰি দিছে এইবিলাক ধুনীয়াকৈ সজাইছে আৰু প্ৰতিটো বস্তুৱেই আৰু ভাল লগা আৰু আপুনি যিফালে চাই সেইফালে ভাল লাগে আৰু এয়া চাওক এইখিনি চাওক না কি ধুনীয়া গছবিলাক ইমান ধুনীয়াকৈ পুতিছে ওপৰত ফুল দিছে ফুলবিলাক আছে চাইডে চাইডে ফুল মানে ভাল লাগে আৰু একদম সঁচাকৈ ভাল লগা আৰু আপোনালোকে গুগল মেপত পাত হালধীয়া বুলি মাৰিব লোকেশ্যন দেখাই দিব আপোনালোকক চাওক না ইয়াত বহি পেলাই আড্ডা মাৰিব পাৰে কথা পাতিব পাৰে সকলোখিনি সুবিধাই আছে ইয়াত গছত আম লাগি আছে এইখিনি চাওক আৰু ইমান ধুনীয়া পৰিৱেশ এইখিনি আৰু ঘৰটো সজাইছে ধুনীয়াকৈ পৰিৱেশটো চাওক সেউজীয়া আপুনি যিফালে চাই সেইফালে সেউজীয়াই দেখিব আৰু ফুল দেখিব ভাল লাগে এনেকুৱা পৰিৱেশত থাকি চাওক চাৰিওফালে দেখাই দিছোঁ মানে এনেকুৱা ঠাইত আপুনি দিনটো ঘূৰিলেও আমনি নালাগিব আপোনাৰ এয়া ওলাই আহিলোঁ ভিতৰৰ পৰা সন্মুখৰ ফালে ওলাই আহিলোঁ এইখন গৰু গাড়ী ধুনীয়াকৈ সজাই থৈছে বস্তুবিলাক চাই ভাল লাগে আৰু চাওক এয়া পাত হালধীয়া লিখাই আছে সন্মুখত ধুনীয়াকৈ সজাইছে গুগল মেপত মাৰি চাব আপোনালোকে পাত হালধীয়া বুলি আহি যাব ৰাণীৰ পৰা অলপমান আগত আহিলে হ'ল সোণৰ সজাত অমৰমৰ চৰাই থৈ আকাশতে থাক চামদুৰণিৰ পৰাই তই যেনেকৈ থাক মই তেনেকৈ ভাল পাম তোৰ মাততে সাৰ পাই তোৰ মাততে